ডিএছপিয়ে অন্ধৰ ভাও ধৰি এটা ৰেল ষ্টেচনত ভিক্ষা বিচাৰি আছিল। ঠিক সেই সময়তে 3জন পুলিচে আহি ভিক্ষাৰীৰূপী ডিএছপিৰ পৰা ধন দাবী কৰিলে। পুলিচক তেওঁ টকা দিবলৈ অমান্তি হ'ল। তাৰ পিছত যি ঘটিল সেয়া দেখি ৰেল ষ্টেচনত উপস্থিত থকা সকলো লোক আচৰিত হৈ পৰিল। আচলতে অন্ধৰ ভাও ধৰি থকা লোকজনক আৰক্ষীয়ে ডিএছপি বুলি চিনি নাপাই যেতিয়া ধন দাবী কৰিছিল, তাৰ পিছত ৰেল ষ্টেচনত এনে কি ঘটনা ঘটিছিল যাৰ বাবে সকলো লোক আচৰিত হৈছিল। এই সকলো কথা জানিবলৈ হ'লে আপুনি আজিৰ ঘটনাটো শেষ পৰ্যন্ত শুনিব লাগিব। ৰাতি পুৱাল কি নোপোৱাল ৰেল ষ্টেচনটোত ক্ৰমাৎ বিভিন্ন লোকৰ ভিৰ ঘটিছিল। ৰেলৰ উকি, এনাউন্সমেণ্ট, চাহ বেপাৰীৰ চিঞৰ, মুঠতে ষ্টেচনৰ চৌদিশে কোলাহল। সকলোতে দেখা গৈছিল ভীষণ ব্যস্ততাপূৰ্ণ পৰিৱেশ। বিভিন্ন প্ৰান্তলৈ যোৱা আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা যাত্ৰীৰ সমাগম ঘটিছিল। কোনোজন ৰেলৰ পৰা নামিছে, কোনোজনে ৰেলৰ বাবে অপেক্ষা কৰিছে। এনে ব্যস্ততাৰ মাজতে ষ্টেচনটোৰ এটা চুকত বহি আছিল এজন ভিক্ষাৰী। তেওঁৰ চকু দুটা গাঁতৰ দৰে ভিতৰলৈ সোমাই গৈছিল। মুখত পকা পকা দাড়ি, পিন্ধনত এখন লেতেৰা ধুতি আৰু এটা ফটা চিটা পাঞ্জাবী কুৰ্তা। তেওঁৰ সন্মুখত আছিল এটা পাত্ৰ। সেই পাত্ৰটোত আছিল কিছু খুচুৰা টকা। অৱশ তথা ক্লান্ত হৈ বহি থকা সেই ভিক্ষাৰীজনে দুখমনে এজনৰ পিছত আনজন যাত্ৰীৰ মুখলৈ চাই কৈছিল, দয়া কৰি মোক কিবা এটা দি যাওক, মই চকুৰে নেদেখোঁ। কোনোজনে নেদেখাৰ ভাও ধৰি আঁতৰি গৈছিল, কোনোজনে এটকা দুটকা তেওঁৰ ফালে দলিয়াই দিছিল। সেই বৃদ্ধ ভিক্ষাৰীজনৰ আচল পৰিচয় কোনেও গম পোৱা নাছিল। আচলতে সেই ভিক্ষাৰীজনৰ নাম আছিল অৰিন্দম সেন। তেওঁ আছিল এজন ডিএছপি অফিচাৰ। কিন্তু আজি তেওঁ অন্ধ ভিক্ষাৰীৰ ভাও ধৰি ৰেল ষ্টেচনটোত ভিক্ষা বিচাৰি ফুৰিছিল। আচলতে ইয়াৰ আঁৰত আছিল এটা গভীৰ ব্যক্তিগত কাৰণ। কেইবছৰমান পূৰ্বে অৰিন্দম সেনৰ বৰকন্যাই সেই ৰেল ষ্টেচনটোত এক অন্যায়ৰ শিকাৰ হৈছিল। তেওঁৰ কন্যাৰ নাম আছিল অৰ্পিতা। অৰ্পিতাই তেতিয়া কলেজত পঢ়ি আছিল। এদিন যেতিয়া অৰ্পিতাই সেই ৰেল ষ্টেচনটোত ৰেলৰ বাবে অপেক্ষা কৰি আছিল, তেতিয়া কেইজনমান অসৎ পুলিচ অফিচাৰে অৰ্পিতাৰ পৰা ধন দাবী কৰিছিল। আৰক্ষীৰ এই কাণ্ডত অৰ্পিতাই যেতিয়া প্ৰতিবাদ কৰিছিল, তেতিয়া আৰক্ষীয়ে অৰ্পিতাক নানা ধৰণৰ ভাবুকি প্ৰদান কৰিছিল আৰু অৰ্পিতাৰ বেগৰ পৰা আৰক্ষীকেইজনে জোৰ কৰি টকা লৈ গৈছিল। কেৱল সিমানেই নহয়, অৰ্পিতাক অসৎ আৰক্ষীকেইজনে বহুত মানসিক অত্যাচাৰো চলাইছিল। এই ঘটনাৰ পিছত অৰ্পিতা মানসিকভাৱে ভাগি পৰিছিল আৰু অৰ্পিতাই এদিন নিজকে শেষ কৰি পেলোৱাৰ সিদ্ধান্ত লৈছিল। অৰ্পিতাক দেউতাক অৰিন্দম সেনে বচাবলৈ সক্ষম হৈছিল যদিও এই ঘটনাই অৰিন্দমৰ মনত গভীৰভাৱে আঘাত কৰিছিল। জীয়েক অৰ্পিতাৰ লগত হোৱা এই অন্যায়ৰ পিছতেই অৰিন্দমে সিদ্ধান্ত লৈছিল যে তেওঁ এই অন্যায়ৰ বিৰুদ্ধে যুঁজ দিব। তাৰ পিছত অৰিন্দম সেনে আৰক্ষী বিভাগত চাকৰি বিচাৰিছিল। তেওঁ ভালদৰে অধ্যয়ন কৰি কঠোৰ অনুশীলন কৰিছিল আৰু এদিন আৰক্ষী বাহিনীত তেওঁ চাকৰিও লাভ কৰিছিল। আৰক্ষী বিভাগত ভাল পৰিৱৰ্তন অনাটোৱেই আছিল অৰিন্দমৰ একমাত্ৰ লক্ষ্য, যাতে এই সমাজৰ কোনো নাৰীয়েই তেওঁৰ জীয়েকৰ দৰে কেতিয়াও নিৰ্যাতিত নহয়। তাৰ বাবেই তেওঁ আৰক্ষীত যোগদান কৰিছিল। ৰেল ষ্টেচনত অন্ধ ভিক্ষাৰীৰ ভাও ধৰি অৰিন্দম সেনে যি মিছন চলাইছিল, সেই মিছনটো তেওঁ লোৱা সংকল্পটোৰেই এক অংশ আছিল। ডিএছপি হিচাপে নিযুক্তি পোৱাৰ পিছত তেওঁ অনুসন্ধান কৰি গম পাইছিল যে তেওঁৰ বিভাগত এনে কিছু আৰক্ষী আছে, যিসকল আৰক্ষীয়ে সাধাৰণ মানুহক অন্যায় অত্যাচাৰ কৰি ধন সংগ্ৰহ কৰে, যুৱতী মহিলাক নানা ধৰণৰ অত্যাচাৰ কৰে। সেই অসৎ তথা নিকৃষ্ট মানসিকতাৰ আৰক্ষীসকলৰ মুখা খুলিবলৈকে তেওঁ অন্ধৰ ভাও ধৰি ৰেল ষ্টেচনটোত ভিক্ষা বিচাৰি ফুৰিছিল। আচলতে পুলিচে সাধাৰণ মানুহৰ লগত কিদৰে অন্যায় কৰে সেই কথা তেওঁ নিজ চকুৰে ভালদৰে চাব বিচাৰিছিল আৰু তেওঁৰ নিজৰ জীয়েক অৰ্পিতাৰ লগত ঘটা ঘটনাটোৱেও তেওঁক অস্থিৰ কৰি ৰাখিছিল। এনেধৰণৰ ঘটনাৰ বিৰুদ্ধে যুঁজ দিবলৈ, প্ৰমাণ সংগ্ৰহ কৰিবলৈকে তেওঁ এই নাটকখন ৰচনা কৰিছিল। এই যুঁজ কেৱল একাংশ আৰক্ষীক শিক্ষা দিবলৈকে নহয়, তেওঁৰ জীয়েকৰ দৰে আন কোনো মানুহৰ লগত যাতে কেতিয়াও কোনো অন্যায় নহয়, অসহায় মানুহে যাতে ন্যায় লাভ কৰে, তাৰ বাবেই তেওঁ এইদৰে যুঁজ দিয়াৰ সংকল্প লৈছিল। বহু সময় ষ্টেচনটোৰ এচুকত দুখমনে বহি থকা দেখি এজন যুৱক তেওঁৰ ওচৰলৈ আগবাঢ়ি আহিল। যুৱকজনে ভিক্ষাৰীৰ ভাও ধৰি থকা ডিএছপি অৰিন্দমক সুধিলে, বাবা, আপুনি এই চুকটোত কিয় বহি আছে? আপোনাৰতো বয়স হৈছে, আপুনি ঘৰলৈ নাযায় কিয়? ভিক্ষাৰীৰূপী অৰিন্দমে এটা দীঘল হুমুনিয়াহ কাঢ়ি লাহেকৈ ক'লে, ঘৰ? মইতো অঘৰী মানুহ, মোৰ কোনো ঘৰ নাই, এয়াই মোৰ ঘৰ। কৰুণভাৱে কথাখিনি কৈছিল যদিও তেওঁৰ কণ্ঠত অস্বাভাৱিক কিবা এটা আছিল। তাৰ পিছত যুৱকজন তেওঁৰ ওচৰৰ পৰা গুচি গ'ল।
চুকটোতে বহি তেওঁ মাজে মাজে আশে পাশে কি চলি আছে, কোনে কি কথা পাতি আছে সেইবোৰ পৰ্যবেক্ষণ কৰি আছিল। এইদৰে কিছু সময় পাৰ হোৱাৰ পিছত তেওঁৰ ওচৰলৈ 3জন পুলিচ আহিল। এজন পুলিচে কঠুৱা মাতেৰে ক'লে, ঐ বুঢ়া, তোৰ বেপাৰ চাগে ভালেই চলিছে, আজি কিমান টকা ঘটিলি? ভিক্ষাৰীৰ ভাও ধৰি থকা ডিএছপিৰ প্ৰচণ্ড খং উঠিছিল। তেওঁৰ কপাল কোচ খাই গৈছিল, কিন্তু তেওঁ সেই খং নিয়ন্ত্ৰণ কৰি কপা কপা মাতেৰে পুলিচক ক'লে, বোপাই, তোমালোক কোননো? মই চকুৰে নেদেখোঁ। তেতিয়া আন এজন পুলিচে ধমক দি ক'লে, আমি পুলিচ, তই বহি বহি যিমান টকা ঘটিছিলি চুপচাপ আমাক দে। বৃদ্ধ ভিক্ষাৰীৰ ভাও ধৰি থকা ডিএছপি অৰিন্দমে কপি কপি হাতজোৰ কৰি ক'বলৈ ধৰিলে, বোপাই, মই ভিক্ষা কৰি যি পাওঁ সেইখিনিৰেই কিবা এটা কিনি খাই বৈ জীয়াই আছোঁ, তোমালোকে মোক দয়া কৰা। তেতিয়া পুলিচ কেইজনে বিৰক্ত হৈ টান মাতেৰে ক'লে, আৰে বুঢ়া, তই এতিয়া নাটক কৰিব নালাগে, যি কৈছোঁ সোনকালে কৰ, নহ'লে কথা বেয়া হ'ব। তাৰপিছত ভিক্ষাৰীৰূপী ডিএছপি খঙত কঁপিবলৈ ধৰিলে। সাধাৰণতে হাজাৰ বিজাৰ মানুহৰ ভিৰৰ মাজত এনে ঘটনা প্ৰতিদিনে ষ্টেচনটোত ঘটিয়েই থাকে, সেইবাবে এইবোৰ কথাত কোনেও গুৰুত্ব দিয়া নাছিল। এজন চাহ বেপাৰীয়ে আঁতৰৰ পৰাই দৃশ্যটো চাই আছিল। তেওঁ এজন দোকানীক ক'লে, সেই পুলিচ কেইজনে অন্ধ লোকজনৰ লগত এনেকুৱা কিয় কৰিছে বাৰু? তেতিয়া সেই ষ্টেচনটোত সদায় ভিক্ষা মাগি থকা এগৰাকী ভিক্ষাৰী মহিলাই লাহে লাহে ক'লে, অন্ধ বুঢ়াটোকো পুলিচে এৰি নিদিলে, পুলিচে বুঢ়াটোৰ পৰাও আজি পইচা লৈহে যাব। ইফালে আন এজন পুলিচে ভিক্ষাৰীৰূপী অৰিন্দমক পুনৰ ক'লে, ঐ বুঢ়া, নাটক বন্ধ কৰ, সোনকালে পইচা দে, বেছি নাটক কৰিলে কিন্তু কথা বেয়া হ'ব। বৃদ্ধ ভিক্ষাৰীৰ ভাও ধৰি থকা ডিএছপিয়ে পুনৰ ক'লে, বোপাইহঁত, মই সঁচাই চকুৰে নেদেখোঁ আৰু মোৰ ওচৰত কোনো টকা পইচা নাই। তেতিয়া এজন পুলিচে খং কৰি ক'লে, তোৰ নাটক আজি শেষ নহয় মানে, চাওঁ তোৰ চোলাটো দে। এই বুলি কৈ পুলিচজনে ভিক্ষাৰীজনৰ চোলাটো টানি ফালি পেলালে। তেতিয়া চোলাটোৰ জেপত থকা খুচুৰা পইচাবোৰ মাটিত সিঁচৰিত হৈ পৰিল, কিন্তু তাত বেছি পইচা নাছিল। হিচাপ কৰিলে 100 টকামানহে হ'লহেঁতেন। সেই টকাই 3জন পুলিচৰ পেট নভৰে। সেইবাবে পুলিচে পুনৰ ভিক্ষাৰীজনক ক'লে, বাকী টকা তই ক'ত লুকুৱাই ৰাখিছ? তোৰ বেগটো ক'ত আছে? এই বুলি কৈ 3জন পুলিচে ভিক্ষাৰীজনে পিন্ধি থকা গোটেই কাপোৰবোৰ হেপিয়াবলৈ ধৰোঁতেই ভিক্ষাৰীজনে জোৰকৈ চিঞৰিবলৈ ধৰিলে, ৰ'বা, মোৰ গাত হাত নিদিবা। বুঢ়াৰ মুখৰ পৰা এনে তীব্ৰ কণ্ঠ শুনি 3জন পুলিচ থমকি ৰ'ল। আশে পাশে থকা লোকসকলো কিছু সময়ৰ বাবে থমকি ৰ'বলৈ বাধ্য হৈ পৰিল। বৃদ্ধ ভিক্ষাৰীজনক এইবাৰ আগৰ দৰে দুৰ্বল বা অসহায় যেন দেখা নগ'ল। বৃদ্ধ ভিক্ষাৰীজনে মূৰ দাঙি পুলিচ কেইজনৰ ফালে চাই ক'লে, মই সঁচাই অন্ধ বুলি তোমালোকে ভাবিছা নেকি? এই কথা শুনি আশে পাশে থকা লোকসকলে এজনে আনজনৰ ফালে অবাক হৈ চাবলৈ ধৰিলে। পুলিচ কেইজনো আচৰিত হৈ পৰিল। বুঢ়াৰ এনে কথা শুনি পুলিচ কেইজনে ভিতৰি ভিতৰি ভয়ো খাইছিল, কিন্তু মানুহৰ ওচৰত লাজত পৰিব বুলি ভাবি পুলিচ কেইজনে নিজকে চম্ভালিবলৈ চেষ্টা কৰিছিল। এজন পুলিচে ক'লে, এইবোৰ ফাল্টু কথা কৈ সময় নষ্ট নকৰিবি, তোকতো দেখাত জন্মান্ধ যেনেই লাগিছে, তই আমাক মূৰ্খ সাজিবলৈ চেষ্টা নকৰিবি। তেতিয়া ভিক্ষাৰীজনে এটা হাঁহি মাৰি পিন্ধি থকা ক'লা চশমাযোৰ খুলি পেলালে। তেতিয়া পুলিচ তথা তাত উপস্থিত থকা সকলো লোকে বৃদ্ধ লোকজনৰ ফালে চাই দেখিলে যে তেওঁৰ চকু দুটা একেবাৰে স্বাভাৱিক। বৃদ্ধ লোকজনে পুলিচ 3জনৰ ফালে চাই ক'লে, এতিয়াও মোক অন্ধ যেন লাগিছে নেকি? বুঢ়াৰ এনে আচৰণ দেখি পুলিচ কেইজন একেবাৰে নীৰৱ আৰু আচৰিত হৈ পৰিছিল। চাৰিওফালে থকা লোকসকলে ফিচফিচাই হাঁহিবলৈ ধৰিলে আৰু সকলোৱে বু বু বা বা কৰিবলৈ ধৰিলে যে এই লোকজনে কিয় অন্ধৰ ভাও ধৰিছিল। ঠিক সেই সময়তেই বৃদ্ধ লোকজনে পুলিচ কেইজনক পুনৰ ক'লে, মই কোন, মই কিয় এনেকুৱা কৰিছোঁ, তোমালোকৰ চাগে জানিবলৈ বৰ মন গৈছে নহয় জানো? এই কথা শুনি ভয়তে এজন পুলিচ দুখোজ পিছুৱাই গ'ল। এজন পুলিচে আনজনৰ ফালে থৰ লাগি চাই আছিল। তাৰপিছত তাত থকা এজন ছিনিয়ৰ পুলিচে এটা কাহ মাৰি ক'লে, তই বহুত নাটক কৰিলি, এতিয়া নাটক বন্ধ কৰ। তই কোন আমাৰ জনাৰ কোনো দৰকাৰ নাই, তোৰ হাতত যি টকা আছে চুপচাপ দে, নহ'লে। তেতিয়া বৃদ্ধ লোকজনে লাহেকৈ ক'লে, নহ'লে কি কৰিবা? এই কথা শুনি পুলিচজনে তলমূৰ কৰিলে। এইবাৰ বৃদ্ধ লোকজনে লাহে লাহে নিজৰ ডিঙিত হাত দিলে আৰু চোলাৰ ভিতৰৰ পৰা এটা ৰেকৰ্ডিং ডিভাইচ উলিয়াই পুলিচ কেইজনক দেখুৱাই দিলে। তাৰপিছত তেওঁ ডিভাইচটো অন কৰি দিলে। ডিভাইচটো অন কৰাৰ লগে লগে পুলিচৰ কণ্ঠ শুনিবলৈ পোৱা গ'ল, ঐ বুঢ়া, নাটক বন্ধ কৰ, চুপচাপ যিমান টকা আছে দে, বেছি নাটক কৰিবি কথা বেয়া হৈ যাব। এইবোৰ কথা ডিভাইচটোত বাজি উঠাৰ লগে লগে 3জন পুলিচৰ মুখ একেবাৰে শুকাই পৰিল। আশে পাশে থকা মানুহবোৰে কৌতূহলী মনেৰে বৃদ্ধ লোকজনৰ ওচৰলৈ আগবাঢ়ি আহিল। তাৰপিছত বৃদ্ধ লোকজনে কঁকালত হাত দিলে আৰু খুচনিৰ পৰা এখন ID কাৰ্ড উলিয়াই দেখুৱালে। ID কাৰ্ডখনত স্পষ্টকৈ লিখা আছিল, ডিএছপি অৰিন্দম সেন CID ব্ৰাঞ্চ।
এই দৃশ্য দেখি সকলো লোকে এজনে আনজনৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলে। সকলোৱে একেমুখে ক'লে, ডিএছপি ছাৰ। সন্মুখত থকা পুলিচ কেইজনৰ ভৰিৰ তলৰ মাটিয়েই যেন নোহোৱা হৈ পৰিছিল। ডিএছপি অৰিন্দম সেনে এইবাৰ লাহে লাহে থিয় হ'ল। এইবাৰ তেওঁৰ আচৰণত কোনো বৃদ্ধ বা অসহায় ভাৱ নাছিল। পুলিচ তিনিজনে মূৰে কপালে হাত দি সেই স্থানতে বহি পৰিল। অৰিন্দম সেনে ক'বলৈ ধৰিলে, তোমালোকৰ অলপো লাজ নালাগেনে? অসহায় মানুহক নিৰাপত্তা দিয়াৰ সলনি তোমালোকে অন্যায় অত্যাচাৰত নামি পৰিছা। সাধাৰণ ৰাইজক তোমালোকে এয়াই সুৰক্ষা দিছা। এজন পুলিচৰ ভয়তে জিভা কঁপিবলৈ ধৰিলে। তেওঁ ডিএছপি অৰিন্দমৰ ওচৰত হাতজোৰ কৰি ক'লে, ছাৰ, আপুনি ডিএছপি ছাৰ বুলি আমি জনাই নাছিলোঁ। তেতিয়া ডিএছপি অৰিন্দমে ক'লে, তোমালোকে একো জানিবও নালাগে। এজন অন্ধ ভিক্ষাৰীক ভয় ভাবুকি দি টকা আদায় কৰাটো তোমালোকে সহজ বুলি ভাবিছিলা। তোমালোকৰ মানসিকতা ইমানেই নিকৃষ্ট যে তোমালোকে অন্ধ মানুহকো অন্যায় কৰিব পাৰিছা। তিনিওজন পুলিচে কান্দি কান্দি কিবা ক'বলৈ লৈছিল যদিও ডিএছপি অৰিন্দমে তেওঁলোকৰ কোনো বিননি নুশুনি মোবাইল ফোনটো উলিয়াই এছপিলৈ ফোন কৰিলে আৰু ক'লে, এছপি ছাৰ, মই অৰিন্দম সেনে কৈছোঁ। ৰেল ষ্টেচনত লুটপাট চলোৱা এটা চোৰৰ গেঙক মই হাতেলোতে ধৰিছোঁ। সেই গেংটোত আপোনালোকৰ দুজন কনিষ্টবল আৰু এজন SIও জড়িত আছে। আপুনি শীঘ্ৰেই এওঁলোকক ছাছপেণ্ড কৰক আৰু সোনকালে এওঁলোকক আদালতত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰক। এই কথা শুনি সেই অসৎ পুলিচ তিনিজনৰ হাত ভৰি কঁপিবলৈ ধৰিলে। আনফালে ৰেল ষ্টেচনত থকা সাধাৰণ লোকসকলে পুলিচ কেইজনৰ অৱস্থাটো দেখি আনন্দতে হাঁহিবলৈ ধৰিলে। সকলোৱে আলোচনা কৰিছিল যে আজিহে জোখত পৰিছে। ইমান দিনৰ পিছত সঁচাই এজন সৎ আৰক্ষী বিষয়াক দেখা পালোঁ। এজন ডিএছপিয়ে সাধাৰণ মানুহৰ কথা চিন্তা কৰি এনেকুৱা কৰিব বুলি সঁচাই আমি ভবাই নাছিলোঁ। তেতিয়া ডিএছপি অৰিন্দমে তাত উপস্থিত থকা লোকসকলক উদ্দেশ্যি ক'বলৈ ধৰিলে, মই কেৱল অন্ধৰ ভাও ধৰি এই ৰেল ষ্টেচনটো পৰ্যবেক্ষণ কৰিছিলোঁ। মই নিজেই প্ৰমাণ পালোঁ এওঁলোকৰ দৰে কিছুমান অসৎ পুলিচৰ কাৰণে আমাৰ সকলো আৰক্ষী বাহিনী বদনামী হ'বলগীয়া হয়। কিন্তু মনত ৰাখিব, আইন কেতিয়াও শুই নাথাকে। দোষ কৰি কোনো সাৰি যাব নোৱাৰে। সকলো অপৰাধীৰ এদিন বিচাৰ হ'বই। সেই সময়ত অসৎ তিনিওজন আৰক্ষীয়ে আঁঠু কাঢ়ি ডিএছপি ছাৰৰ ওচৰত ক্ষমা ভিক্ষা মাগি আছিল। সকলো মানুহে পুলিচ কেইজনৰ অৱস্থাটো দেখি হাঁহিছিল, ঠাট্টা কৰিছিল। খন্তেক পিছতে সেই স্থানত আন এটা আৰক্ষীৰ দল আহি উপস্থিত হ'ল। তেতিয়া সেই দুষ্ট পুলিচ কেইজনে কান্দি কান্দি ক'বলৈ ধৰিলে, ছাৰ, আমাৰ লগত এনেকুৱা নকৰিব। আমাৰ পৰিয়াল আছে। আমাৰ চাকৰি গ'লে আমি পথৰ ভিক্ষাৰী হ'ব লাগিব। তেতিয়া ডিএছপি অৰিন্দমে ক'লে, মইতো সেইটোৱেই বিচাৰিছোঁ। পথৰ ভিক্ষাৰী হ'লেহে তোমালোকে জীৱনৰ আচল মহত্ব বুজিব পাৰিবা। এতিয়া মোক ক্ষমা খুজি কোনো লাভ নাই। ইমান দিনে সাধাৰণ মানুহক, দুৰ্বল মানুহবোৰক ভয় ভাবুকি দেখুৱাই লুটপাট চলাওঁতে এবাৰো নিজৰ খাকী পোছাকযোৰৰ সন্মানৰ কথা কিয় ভবা নাছিলা? পুনৰ তিনিওজন পুলিচে ডিএছপিৰ ভৰিত ধৰি ক'বলৈ ধৰিলে, ছাৰ, আমি ভুল কৰিছোঁ। আমি ডাঙৰ ভুল কৰিছোঁ। আমাক এইবাৰলৈ ক্ষমা কৰি দিয়ক। আমি আপোনাক কথা দিছোঁ ছাৰ, আমি আজিৰ পৰা কোনো ধৰণৰ অসৎ কাম নকৰোঁ। এই কথা শুনি তাত উপস্থিত থকা সাধাৰণ মানুহবোৰ গৰজি উঠিল। তেওঁলোকে ক'লে, নহয় ছাৰ, এনেকুৱা পুলিচে শাস্তি পোৱাটো দৰকাৰ। আজি সাৰি গ'লে ইহঁতে আকৌ কাৰোবাক যে ব্লেকমেইলিং নকৰিব তাৰ কি নিশ্চয়তা আছে? ইহঁতক বিশ্বাস কৰিব নোৱাৰি। ইহঁত বহুত লোভীয়া। ডিএছপিয়ে ক'লে, আপোনালোকে চিন্তা নকৰিব, আইনে নিজৰ কাম কৰিবই। আইনৰ বিচাৰৰ পৰা কোনো সাৰি যাব নোৱাৰে। তাৰ পিছত দুজনমান বৃদ্ধ লোকে আগুৱাই আহি ডিএছপি অৰিন্দমক ক'লে, ছাৰ, আপুনি সঁচাই এজন ভাল পুলিচ। আপোনাৰ দৰে আৰক্ষী যদি সকলোতে থাকিলেহেঁতেন তেন্তে আমাৰ দেশখন কেতিয়াও অধপতনে নগ'লেহেঁতেন। ডিএছপি অৰিন্দমে মিচিকীয়া হাঁহি এটা মাৰি সকলোকে উদ্দেশ্যি ক'লে, মই কেৱল মোৰ দায়িত্ব পালন কৰিছোঁ, কিন্তু আপোনালোকৰো কিছু দায়িত্ব আছে। ভুল কিবা দেখিলে, অন্যায় দেখিলে তাৰ বিৰুদ্ধে মাত মাতিবলৈ আপোনালোক আগবাঢ়ি আহিব লাগিব। আপোনালোকে সেইবোৰ ৰাজহুৱা কৰিব পাৰিব লাগিব। ভয় কৰি, ন্যায় সহ্য কৰি থাকিলে দেশৰ কেতিয়াও মংগল নহয়। তাৰ পিছত ষ্টেচনত উপস্থিত হোৱা আৰক্ষীৰ দলটোৱে সেই দোষী আৰক্ষী তিনিজনক আটক কৰি থানালৈ লৈ গ'ল আৰু তাত উপস্থিত থকা লোকসকলেও ডিএছপি অৰিন্দমক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰি নিজ নিজ কামত অগ্ৰসৰ হ'ল। গোটেই ৰেল ষ্টেচনৰ পৰিৱেশটোত যেন এক নতুন পৰিৱৰ্তনৰ গোন্ধ বিয়পি পৰিছিল। সকলোৱে উপলব্ধি কৰিছিল যে আজিৰ পৰা ইয়াত আৰু কেতিয়াও কোনো অন্যায় অবিচাৰ নহয়। এই ঘটনাটোৱে প্ৰমাণ কৰিলে যে আইন সকলোৰে বাবে সমান। ক্ষমতা বা পোছাকে আইনক ঢাকি ৰাখিব নোৱাৰে। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ কাহিনীটো আপোনাৰো ভাল লাগিল। আমাৰ ৰাজ্যতো এনে অসৎ আৰক্ষী আছে বুলি আপুনি ভাবেনে? আপুনিও কেতিয়াবা আৰক্ষীৰ পৰা কিবা অসুবিধা বা হাৰাশাস্তিৰ সন্মুখীন হৈছিল নেকি? সেই কথা কমেণ্টত অৱশ্যেই জনাব। লগতে ডিএছপি অৰিন্দম সেনৰ এই প্ৰেৰণাদায়ক কাহিনীৰ দ্বাৰা যাতে আন আৰক্ষীসকলো অনুপ্ৰাণিত হ'ব পাৰে তাৰ বাবে সকলোৱে পোৱাকৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।
ধন্যবাদ।